অভিযোগ প্ৰতি অভিযোগ বিভিন্ন ধৰণৰ কথা ওলাইছে যে মৃদুপৱন নেওগ তেওঁক আপুনি সুৰক্ষা দিছে। কিছু সংবাদ মাধ্যমত ওলাইছে বা মৃদুপৱন নেওগক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই সেই তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। বিগত সময়ছোৱাত বহু কুখ্যাত অপৰাধীক আপুনি গ্ৰেপ্তাৰ কৰিছে, এনকাউণ্টাৰ কৰিছে, বা নগাঁও যদি আমি চাওঁ ইফুৰ দৰে কুখ্যাত অপৰাধীক আপুনি ধৰিছে, তাৰ লগতে বহু অপৰাধীক আপুনি ধৰিছে। কিন্তু শেহতীয়াভাৱে এটা ঘটনাক লৈ কিন্তু প্ৰতিক্ৰিয়া হৈছে আৰু তাৰ পিছতে বিভিন্ন ধৰণৰ অভিযোগ আপোনাৰ পিনে তোৱা হৈছে। মৃদুপৱন নেওগক সুৰক্ষা দিছে বুলি আপুনি অভিযোগ কৰা হৈছে, কিমান দূৰ সত্য, কি ক'ব কৈছে আপুনি? সেইটো প্ৰথম ক'ব বিচাৰোঁ কি যেতিয়া মৌকা পালে সকলে চৌকা মাৰে, যাৰ যি ইচ্ছা কৰি আছে এতিয়া ঠিক আছে, এইটো ঠিক আছে। ইনফেক্ট আমি সেইসব শুনি লৈতো মোকতো মানে হাঁহি আহে কি মানে ইউ শ্ব' ইয়ৰ ইমেচিউৰিটি এনেকুৱা ষ্টেটমেণ্টছ কৈ হয় না। তো যেনেকা মৃদুপৱন নেওগ তাক ইমান ডাঙৰ কিয় বনাই দিছে, মইতো সেইটোৱে বুজি পোৱা নাই। মোক লৈ গোটেই ডিছকাশ্যন কৰি আছে, এটা সৰুকৈ চিপাহী হৈ কাম কৰি আছোঁ, ঠিক আছে যা হ'ব। বাট যে মৃদুপৱন নেওগ আছে এইটোতো একদিন আহিব আপোনাৰ সামনে, সেই তাকে সুধি ল'ব কোনে তাক সুৰক্ষা দিছিলে নাদিছিলে, তো নিজে ক'ব তো কি আছে কি না আছে। আর হিসাব করলে ঠিক আছে, হয়তো জনে এনেকুৱা কৈ আছে তো ঠিক আছে, ইনষ্টিগেট কৰাৰ যদি চেষ্টা আছে বা যি আছে, আমি এনেকুৱা নকৰোঁ, আমি প্ৰফেচনেলি কাম কৰোঁ। বাৰবাৰ কৈ আছোঁ আমি প্ৰফেচনেলি গৈ আছোঁ। যদি মানুহ আমিতো ধৰি যেতিয়া কৈছোঁ কি ধৰিম তো ধৰিম, এইটো কেনেকুৱা ধৰিম এইটো লেটছ চি। এইটো নহয় কি মানুহ মানে যি ইচ্ছা কৈ দিলে কি এইটো সুৰক্ষা দি আছে। বহুত মানে এনেকুৱা মানুহ হয় একটা অপাৰেশ্যনৰ কোনো দিন না হয়তো 2-10 দিনত ধৰি লওক। আমাৰ কোনো এনেকুৱা চক নাই কি কোনো এনেকুৱা আমি পেণ্ডিং টাস্কটো ৰাখি দিয়া। বাট যিটো কাম কৰি আছোঁ এইটো আমি জানো, আমাৰ জমিৰ জানে, আমাৰ কনচাইন্স জানে কি আমি কি কৰি আছোঁ। এনেকুৱা মানে ইমেচিউৰ মন্তব্য কৰি মোক এণ্টাৰটেইনমেণ্ট দিব নালাগে আৰু ছাৰ মৃদুপৱন নেওগ ছাৰ বহুত দিন হৈ গ'ল হয় গ্ৰেপ্তাৰ কৰিব পৰা নাই, কিহৰ কাৰণে ছাৰ? আৰু বিকজ দিছ পাৰ্চন ইজ, আমি ক'লোঁ নাটৱাৰ লাল হয়। নাটৱাৰ লালটো এনেকুৱা নহয় চালু মাল হয়, এইটো বহুত ইমান ডাঙৰ মানুহৰ লগত ঘূৰিছে। এই জানে পুৰা কথাটো কি কেনেকুৱা পুলিচ অপাৰেশ্যনছ হয়, কেনেকুৱা কি কৰে। নিজেকোতো IPS অফিচাৰ সজাই ঘূৰি আছে, নিশ্চয় বেকগ্ৰাউণ্ড চেকিং কৰি ৰাখিছে। এই নিজৰ ফালে যিমান যদি এটা চুহাটো বিলৰ ভিতৰত সোমাই যায় অলপ পানীটো আহিব দিয়ক, চাফিচিয়েণ্ট পানী, তেতিয়া ওলাব। তো মানুহটো জানে নিশ্চয়, সেইটো অলপ স্মাৰ্টলি কাম কৰি আছে। ইয়াৰ ওচৰত নাই ৰোজ এনেকুৱা পৰ্টেলৰ মাধ্যম বা এনেকুৱা কৰি এটা দি থাকে কি চ' ডেট কি মানে তাৰ অলপ ইনফ্লুৱেঞ্চটো বঢ়াই মানে নিজক একটা নিউজত ৰখাৰ এইটো প্ৰচেষ্টা আমাৰ মনত হয় তাৰ কাৰণে। বাট ডেফিনেটলি এইটো ধৰা যাব। এতিয়া ক'ত পলাই আছে এটা ডেফিনেটলি ইয়াত নাই, ওচৰত থাকিলে আমি নিশ্চয় ধৰিব পাৰোঁ। আমাৰ স্পেচিয়েল টিম লগাই ৰাখিছোঁ, কিন্তু এই নটৱাৰ লালৰ নিচিনা মানুহৰ পিছত গভৰ্ণমেণ্টৰ ইমান পইচা খৰচা কৰি আমি নাবিচাৰোঁ। ঠিক আছে, এইটো চুহাক ধৰাৰ কাৰণে আমি যেনেকৈ ট্ৰাপ লগাই যেনেকৈ ধৰিব লাগে নিশ্চয় ধৰিম। কিন্তু এইটো ক'ব বিচাৰোঁ কি যদি এনেকুৱা কাৰণ মাথাত থাকে কি আমি আনন্দ মিশ্ৰা গাঁৱক এনেকুৱা মানুহ সুৰক্ষা দিব, ইউ আৰ ইন টু ভেৰি বিগ মেছ ইন ইয়ৰ মাইণ্ড। আই মাষ্ট চে এইটো কাৰেক্ট কৰি ল'ব লাগে। আনন্দ মিশ্ৰা এনেকুৱা মানুহ নহয় যোনে ক্ৰাইম বা ক্ৰিমিনেল লগত একলগত কেতিয়াও নহয়। নিশ্চয় ছাৰ, আমিও বিগত সময়ছোৱাত দেখিছোঁ নগাঁৱৰ বহু কুখ্যাত অপৰাধী, বহু প্ৰভাৱশালী অপৰাধীক আপুনি গ্ৰেপ্তাৰ কৰিছে, বা সেই কথা আমি নিজে দেখিছোঁ, বাতৰি সম্প্ৰচাৰ কৰিছোঁ। কিন্তু আমি পুনৰ আপোনাৰ পৰা জানিব চেষ্টা কৰিম। আগতেও আমি আপোনাক সুধিছিলোঁ যে যি মৃদুপৱন নেওগক কোনো ৰাজনৈতিক সুৰক্ষা বা আৰক্ষীৰ যিহেতু বহু উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত মৃদুপৱন নেওগৰ ঘনিষ্ঠ আছিল বুলি তেওঁ বিভিন্ন সময়ত সামাজিক মাধ্যমযোগে ফটো দিছিলে। মৃদুপৱন নেওগক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কিবা বাধা নাই? আমি এইটো ক'ব বিচাৰোঁ কিন্তু কোনো বাধা দিয়া নাই। আজি আমি কৈ দিওঁ, আমি আজি যেনেকুৱা গভৰ্ণমেণ্টৰ ছিষ্টেম আমাৰ চলি আছে অসমত, ইয়াত জিৰ' টলাৰেঞ্চ যি পলিচিটো আছে, ইয়াত কোনো অফিচাৰ কোনো মানুহ হিম্মত নকৰিব ক্ৰাইম আৰু ক্ৰিমিনেলক প্ৰশ্ৰয় দিয়ে না। তো সেইটো কথাটো ইট ইজ বিয়ণ্ড ডাউট, বিয়ণ্ড কুৱেশ্যন কি কোনো তাক প্ৰশ্ৰয় দি আছে বা সুৰক্ষা দি আছে। সেইটো আমি লাগি আছোঁ। হয়তো ইউ কেন চে আই এম ইনএফিচিয়েণ্ট, ধৰিব পৰা নাই ইনএফিচিয়েণ্ট হয়, এইটো ক'ব পাৰে, আই উইল একচেপ্ট ইট অলছ। কিন্তু সুৰক্ষা দিয়া আছে এনেকুৱা কৈ না, মানে দিছ ইজ ভেৰি ইমেচিউৰ অফ স্পিকিং কি কোনো সুৰক্ষা দিব, এইটো কেতিয়াও নহ'ব। উই আৰ ৱৰ্কিং আৱাৰ লেভেল বেষ্ট এণ্ড উই উইল কেচ হিম ডেট। আৰু ছাৰ মৃদুপৱন নেওগক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে? কিমান শীঘ্ৰত হ'ব, আগতো আমি কৈছোঁ শীঘ্ৰত হ'ব, এতিয়াতো হোৱা নাই। তো কিমান শীঘ্ৰত হ'ব নাজানো, বাট আমি লাগি আছোঁ এণ্ড ডেফিনেটলি এট দ্য ফাৰ্ষ্ট অপৰচুনিটি উই উইল গিভ হিম আ টাইট ওৱান। আৰু ছাৰ এই যি আপুনি ইতিমধ্যে কৈছে ইমেচিউৰিটি বুলি কৈছে, যোনে আপোনাক অভিযোগ বা অপৰাধীৰ সমৰ্থনত আপুনি কেতিয়াও নাই বুলি আপুনি কৈছে, কিন্তু এনেধৰণৰ যিসমূহ বাতৰি ওলাইছে সেয়া আমি ক'ব পাৰোঁ নেকি যে আনন্দ মিশ্ৰাৰ বিৰুদ্ধে এতিয়া এক ষড়যন্ত্ৰ চলিছে ৰাজ্যত? এই আমি বহুত সৰু মানুহ হয়, মোক কিয় ইমান ডাঙৰ কৰিছে মই সেইটো বুজা পোৱা নাই। আমাক ইমান ফুটেজ কিয় দিয়া হৈছে আমি এইটো বুজা পোৱা নাই। আমি একটা ইমান SP আছে, ইমান DSP আছে, আমি একজন তাৰ ভিতৰত মোক ইমান উঠাই লৈ এণ্টাৰটেইনমেণ্ট কৰাৰ কোনো মানে নহয়। আমি নিজৰ কাম কৰি আছোঁ।
আমি আমাৰ ডিউটি কৰি আছোঁ, সেইটো কাৰণে ইমান ফুটেজ দিয়াটো ঠিক নহ'ব। ভাল ভাল কাম আছে দুনিয়াত, সেইটোতো মন দিব লাগে। মোক যদি ইমান আপুনি ইম্পৰ্টেণ্ট বনাই দিয়ে, তো ইভেন ইউ টক পজিটিভ এবাউট মি, ইউ আৰ মেকিং মি পপুলাৰ, ইউ আৰ টকিং এগেইনষ্ট মি, আগেইন ইউ আৰ মেকিং মি পপুলাৰ। সেইটো কৰি লাভ নাই। আমি ক'ম নিজৰ নিজৰ ভাল কাম আছে, বেছি ইম্পৰ্টেণ্ট মুদ্দা আছে দেশৰ সামনে, সেইটো লৈ ডিছকাছ কৰিব লাগে। এই আমাৰ কাম আছে, আৰক্ষীৰ কাম আজি নতুন শুরু হোৱা নাই, বহুত বছৰ দিয়ে চলি আছে। মোৰ আগতো আছিলোঁ, মোৰ পিছতো থাকিব। আমি একটা সৰু মানুহ হয়, ইমান ফুটেজ দিব নালাগে। আমি আমাৰ কাম কৰি আছোঁ, যদি যিটো বেয়া হয় গভৰ্ণমেণ্ট চাই আছে আমাৰ এগেইনষ্টত। যদি আমি কোনো কাম ইলিগেল কৰোঁ বা কোনো কিছু, আই এম অ'পেন ফৰ দ্যাট। আই অলৱেজ টেক দ্য যিটো আমাৰ ওপৰত আহিব, আমি ডিউ ৰিগাৰ্ড, ডিউ ৰেচপেক্ট সেইটো কৰোঁ। কিন্তু এই চব বেকাৰ বাদ কৰি লৈ আমি পাত্তাও নাদিওঁ। এনেকুৱা কোনে কি কৰিছে আমি নাচাওঁ, মানুহ মোক লিংকো পঠাই, মই নাচাওঁ হিচাপ কি আছে। আননেচেচাৰী সেইটো ক্লাটাৰ কৰে মাইণ্ডত। তো আমি সেইটোৱে ক'ম, আমি আমাৰ কাম কৰি গৈ আছোঁ। যাৰ জয় এণ্টাৰটেইনমেণ্ট কৰিব লাগে মোক লৈ, এইটো আমি দু চারটে কথা শুনি নিজে হাঁহি আছে, বাট ষ্টিল যাৰ লগত যি থাকিব সি দিব। যদি কাৰোৰ ভিতৰত হেট্ৰেড আছে, তো হেট্ৰেড ওলাব। এণ্ড আই হেভ গট লট অফ লাভ ইনচাইড মি, তো আমি যিটো ওলাব লাভ ওলাব। ইটছ অ'কে, হোৱাট এভাৰ যি আছে আমাৰ কাম আমি একদম অনেষ্টলি উইথ ডিউ চিনচিয়াৰিটি আৰু কনফিডেণ্টলি আমি আমাৰ কাম কৰিছোঁ। নগাঁৱত যিটো শেহতীয়া ঘটনা হ'ল, সেই বিষয়ে আপোনাৰ প্ৰশ্ন নকৰোঁ, কাৰণ যিহেতু ইনকুৱাৰী কমিটি আছে বা তদন্ত প্ৰক্ৰিয়া চলি থকা অৱস্থাত আপুনি মন্তব্য প্ৰকাশ কৰাটো উচিত নহয়। কিন্তু বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যে যিমান চৰকাৰ বিৰোধী দল সংগঠন আছে বা বিৰোধী ৰাজনৈতিক দল, ৰাইজৰ দলে হওক, অসম জাতীয় পৰিষদ, কংগ্ৰেছ, সকলোৱে প্ৰতিবাদ কৰিছে, আপোনালৈ আঙুলি টোৱাইছে। ৰাইজৰ দলে কৈছে যে আপুনি অসমীয়া বিদ্বেষী। আনন্দ নিশ্চয় অসমীয়া বিদ্বেষী নেকি? অসমীয়া বিদ্বেষী মানে অসমীয়াক বেয়া পায় আনন্দ নিশ্চয়। আমি আমাৰ দেশক ভাল পাওঁ। এইটো যিটো আইটো লগা আছে ন ইয়াত, আইটো আমি সেইটো সেই মাইণ্ডছেটটো লৈ চলোঁ। ইমান সৰু দিমাগ নহয় আমাৰ। আমি ট্ৰেইনিং কৰি আহিছোঁ, পঢ়াই লিখাই কৰি আহিছোঁ, ইমান সৰু দিমাগ নহয়। আমাৰ গোটেই শৰীৰত আমাৰ হাতটো যিমান প্ৰেম, আমাৰ বুকুটো ইমানেই প্ৰেম। এইটো একটা অসম হ'ল, একটা মহাৰাষ্ট্ৰ হ'ল, একটা তামিলনাডু। আমি যিমান অসমক ভাল পাওঁ, ইমানেই মহাৰাষ্ট্ৰক ভাল পাওঁ, ইমানেই তামিলনাডুক ভাল পাওঁ, ইমানেই বিহাৰক ভাল পাওঁ। আমাৰ দেশত ভাল পাওঁ। আমি ইমান সৰু মানসিকতা লৈ অল ইণ্ডিয়া ছাৰ্ভিচৰ কাম কৰিব নোৱাৰোঁ। দিছ ইজ আ ভেৰি স্মল থিং অফ থিংকিং ফৰ এনি IAS IPS অফিচাৰক যদি লৈ মানুহ ভাবে কি আমি এনেকুৱা সৰু কথা লৈ ভাবোঁ, তো আই এম চৰি টু চে, বাট আপুনি এতিয়া বহুত মেচিউৰ্ড হ'ব। আৰু ছাৰ, যিবিলাক মন্তব্য ৰাজনৈতিক দলে কৰিছে, তাৰ বিপৰীতে কিন্তু এটা কথা দেখা গৈছে যে এতিয়াও কিন্তু ৰাইজৰ আপোনাৰ ওপৰত আস্থা আছে। নগাঁৱৰ যুৱ প্ৰজন্মই বহুতে বিৰোধিতা কৰিছে, কিন্তু বহুতে কৈছে যে আনন্দ মিশ্ৰ ছাৰৰ ওপৰত আমাৰ আস্থা আছে, কিন্তু সেই বিষয়াজনৰ ওপৰত আস্থা নাই। যিসকল আপোনাৰ ফলোৱাৰ্ছ আছে বা যিসকলে আপোনাক ভাল পায় বা অপৰাধৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে যিসমূহ পদক্ষেপ লৈছে তাক সমৰ্থন জনাইছে, সেইসকলৰ প্ৰতি কি ক'ব আপুনি এই মুহূৰ্তত, যিহেতু এটা নগাঁৱত এটা বেলেগ পৰিৱেশ হৈ গৈছে বৰ্তমান? সেইটো বেলেগ পৰিৱেশ যিটো হৈছে, আই হেভ নাথিং টু চে। আমি সেইটো ক'ম, আই উইল নট লেট ইউ ডাউন। যিটো ভৰসা হয় না, মোৰ কাৰণে সন্মান, আত্মসন্মান লৈ ডাঙৰ আৰু কথা নহয়। I will never let you down, that is my promise. আমি যে কাম আছে আমাৰ, আমি ডিউ অনেষ্টলি কৰিম। আমি যিটো আছে আমাৰ কাম, সেইটো এজ পাৰ প্ৰফেশ্যনেল এটিকেটছ লৈ কৰিম। আমি আমাৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিজাৰ্ছ মানি চলিম। আমি যদি বেয়া কৰিছোঁ, আই এম অ'পেন ফৰ এনি পানিছমেণ্ট। আমাৰ যদি টিম বেয়া কৰিছে, দে শুড বি প্ৰভাইডেড দ্য পানিছমেণ্ট। আমি বিশেষকৈ কোৱা নাই, বিশেষকৈ যি কোৱা নাই, কিউকি এজ চিটিং এট দ্য পোষ্ট আই হেভ টু টেক ৰেছপনচিবিলিটি। আমি যেতিয়া ক্ৰেডিটছটো লৈছোঁ, তো ডিছক্ৰেডিটছটো আমাকে লাগে। সেইকাৰণে আমি লোৱাৰ কাৰণে ৰেডি আছোঁ যি আছে, বাট ডেফিনেটলি আই উইল টেল ইউ দ্যাট আই উইল নট লেট ইউ ডাউন।